নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই স্নেক প্লেণ্টজোপা সচৰাচৰ দেখিয়েই থাকোঁ, কিন্তু ইয়াৰ গুণসমূহৰ বিষয়ে হয়তো আপোনালোকৰ কিছুমানে নাজানে, হয়তো আপোনালোকৰ কিছুমানে জানেও। এই প্লেণ্ট আমি ইনডোৰ প্লেণ্ট হিচাপে লগাব পাৰোঁ। যিহেতু ৰাতি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি আহে, এই প্লেণ্টটো বেডৰুমত লগাব পাৰি। কাৰণ কিয় জানেনে? এই প্লেণ্টে অক্সিজেনৰ লেভেল বঢ়ায়, লগতে বায়ু বিশুদ্ধ কৰে। স্নেক প্লেণ্টৰ প্ৰায় 71 ভেৰাইটিজ আছে। দেখিলেনে আপোনালোকে এই সাধাৰণ প্লেণ্টটোৰ ইমানবোৰ গুণ আছে। এতিয়া আমি চাম এখিলা পাতৰ পৰা কেনেকৈ স্নেক প্লেণ্ট লগাব পাৰি। আহকচোন আমি চাওঁ। প্ৰথমে মই এজোপা স্নেক প্লেণ্টৰ পৰা 3খিলা পাত কাটি লৈছোঁ। এনেকৈ মই কাটি লৈছোঁ পাতকেইখিলা। আপোনালোকে যিমান পাত ল'ব বিচাৰে সিমান পাতেই কাটি ল'ব পাৰে। এতিয়া মই এটা গ্লাছ ল'ম আৰু গ্লাছটোত অলপমান পানী লৈছোঁ। এতিয়া এই পানী খিনিতে মই 3খিলা পাত থৈ দিম। 3খিলা পাত মই ইয়াতে থৈ দিছোঁ। আৰু এতিয়া এই গ্লাছটো আপোনালোকে যিকোনো এটা ৰুমত থ'ব পাৰে, বেডৰুম, ড্ৰয়িং ৰুম, যিকোনো ৰুমত থ'ব পাৰে। আৰু যেতিয়া শিপা ওলাব তেতিয়া আপোনালোকে টাবত ৰুই দিব পাৰে, নতুবা এনেকৈ গ্লাছতো থৈ দিব পাৰে। এতিয়া অলপ দিনৰ পিছত মই চালে ধুনীয়াকৈ শিপা ওলাইছে, দেখিছেনে? এখিলা পাতৰ পৰা কেনেকৈ শিপা ওলাইছে। ৱাও, বহুত ধুনীয়াকৈ শিপা ওলাইছে। মই বাকীকেইডালো দেখাই দিছোঁ। এয়া দেখিছে? এতিয়া এই পাতখিলাই যদি আপুনি বা মই মাটিত ৰুই দিওঁ, তেনেহ'লে ধুনীয়া এজোপা স্নেক প্লেণ্ট হ'ব। এয়া দেখিছে? এডাল দুডাল ওলাইছে। মোৰ ভিডিঅ'টো চালে আৰু যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব।